বৰাও মোগল, ৰকিবুল হুছেইনো মোগল, আজি হীৰেণ গোহাঁইও মোগল, আজি অখিল গগৈও মোগল। এই বদৰুদ্দিনৰ বংশধৰ, মই মোগলৰ বংশধৰ বুলিয়েই ক'ম। আৰু মোগলৰ বংশধৰ যে অকল বদৰুদ্দিন তেনে নহয়। মোগল মানে হৈছে অসমৰ কৃষ্টি, সংস্কৃতি, ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, ঐতিহ্য, পৰম্পৰা আঘাত কৰা, যিসকলে পৰিকল্পিতভাৱে আঘাত কৰি আছে, যিসকলে আমাক গ্ৰাস কৰিবৰ কাৰণে পৰিকল্পিতভাৱে চেষ্টা চলাই আছে, সেই মোগল। গৌৰৱ গগৈ মোগল, ৰিপুণ বৰাও মোগল, ৰকিবুল হুছেইনো মোগল। ঠিক সেইদৰে আজি যিসকলে চীনা চিন্তাৰে বা বাওঁহতীয়া চিন্তাৰে যিসকলে এই শক্তিবিলাকৰ লগ লাগিছে, সেইসকলো মোগল। আজি হীৰেণ গোহাঁইও মোগল, আজি অখিল গগৈও মোগল। আৰু ঠিক সেইদৰে প্ৰফুল্ল মহন্তও মোগল, কানন্দ মহন্তও মোগল, তৰুণ গগৈও মোগল, গৌৰৱ গগৈও মোগল, ৰিপুণ বৰাও মোগল, ৰকিবুল হুছেইনো মোগল, বদৰুদ্দিনো মোগল বা বদৰুদ্দিনটো হাংগু পাংগু যত যিমান আছে, এই গোটেইবিলাকেই মোগল। আৰু এই লেবাহতীয়াসকলো মোগল। বিজেপিটো আছে। আজি আপোনালোক নামটো ক'ব নালাগে, আপোনালোকে দেখিয়ে আছে। আজি ভাৰতীয় জনতা পাৰ্টি আজি ক্ষমতাত আছে। আমাৰ ৪৪ লাখ সদস্য আছে। এই ৪৪ লাখৰ ভিতৰত এনেকুৱা এখিনি আছে যিখিনি মানুহে হঠাৎ অসমত মোগল ওলাইছে। হঠাৎ মোগলৰে ব্যাখ্যা হিমন্ত বিশ্বই বেলেগে দিছে, সৰ্বানন্দ সোণোৱালৰ মোগলৰ ব্যাখ্যা বেলেগ। আৰু একেবাৰে শেহতীয়াকৈ যোৱাকালি মমিনুল আৱাল বুলি তেওঁলোকৰ এজন বিজেপিৰ নেতাই মোগলৰ ব্যাখ্যা আৰু বেলেগকৈ দিছে। ভাৰতীয় জনতা পাৰ্টিটো মোগল আছে বুলি কৈছে তেওঁ। বেলেগ দলতো আছে। ভাৰতীয় জনতা পাৰ্টিটো মমিনুল আৱাল বিজেপিৰ নেতাই নিজেই স্বীকাৰ কৰিছে আজি আপোনাৰ যে ভাৰতীয় জনতা পাৰ্টিটো মোগল আছে। য়েছ, ভাৰতীয় জনতা পাৰ্টিত সঁচাকৈ মোগল আছে। আজিৰ দিনত অস্ত্ৰ শস্ত্ৰ লৈ মোগলে যুদ্ধ কৰিব নাহে। আজিৰ দিনত বন্দুক বাৰুদ লৈ মোগলে অসম আক্ৰমণ কৰিবলৈ নাহে। মোগল গুচি গ'ল, মোগল নাই। কিন্তু আজিৰ দিনত মোগল সদৃশ ভাৰতীয় জনতা পাৰ্টিৰ RSSে অসমত কা আইন জাপি দি অসমীয়া জাতিৰ ভাষা, কলা, সংস্কৃতি নিষেধ কৰি 2014 চনলৈকে তেওঁলোকে 6টা ধৰ্মৰ বিদেশী নাগৰিকক ভাৰতবৰ্ষত সংস্থাপন দিয়াৰ কাৰণে আইন পাছ কৰিলে। আজিৰ দিনত সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ হৈছে আটাইতকৈ ডাঙৰ মোগল। অসমৰ কলা সংস্কৃতি শেষ কৰিব খোজা মোগল তেওঁলোক। আজিৰ দিনত তেওঁলোক আটাইতকৈ ডাঙৰ এই কাৰণে মোগল বুলি কৈছোঁ। আমাৰ যি 90-20 ভাৰত চৰকাৰৰ পৰা টকা আহিলে, 90-10 প্ৰপোজলত আমি যি ধন পাইছিলোঁ, সেই ধন ভাৰত চৰকাৰে বন্ধ কৰি দিলে। আৰু আমাৰ এই অঞ্চলৰ, উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ যি ধাৰা আছিল, সেই ধাৰা বন্ধ কৰি তেওঁলোকে মোগলতকৈও বেছি অত্যাচাৰ কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ মানুহ। আমাৰ এই উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ অসমত তৰুণ গগৈৰ চৰকাৰৰ দিনত ইণ্ডাষ্ট্ৰিয়েলিষ্টসকলক আমি যি তেওঁলোকক ৰেহাই দিছিলোঁ উত্তৰ পূৰ্বাঞ্চলত, সেই ৰেহাই দি ইণ্ডাষ্ট্ৰি কৰিবৰ কাৰণে যি ব্যৱস্থা কৰি দিছিলোঁ, আজি সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্বৰ চৰকাৰে এই মোগলসকলে সৰ্বা হিমন্ত মোগলে সেইটো বন্ধ কৰি দি নতুন ইণ্ডাষ্ট্ৰি হোৱাৰ বাধাৰ সৃষ্টি কৰিছে। আৰু 2023ৰ পৰা নতুনকৈ অহাসকলক ধৰিলে 40 লক্ষ নিবনুৱাৰ নিযুক্তি বন্ধ কৰি তেওঁলোকে যুৱক যুৱতীসকলৰ অশিক্ষিতসকলক হত্যা কৰাৰ কাৰণে দায়ী হৈছে সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব, মোগল বনাইছে। তেওঁলোকেহে আচল মোগল। তেওঁলোক আজি আচল মোগল এই কাৰণে কৈছোঁ যে যি কৃষি আইন তেওঁলোকে পাছ কৰিছে, কৃষকৰ যি অধিকাৰ আছিল, সেই অধিকাৰক বঞ্চিত কৰি তেওঁলোকে গোটেই ভাৰতবৰ্ষত কৃষকসকলক যি মাধমাৰ মাৰিছে, গোটেই ভাৰতবৰ্ষ